ব্যৰ্থতা উদঙাবলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল গুৱাহাটী মহানগৰীৰ এজন যুৱক। ফেচবুকত নিজৰ প্ৰফাইল থকা এই যুৱকজনক মন কৰক। যুৱকজনৰ নাম পাৰ্থ পি বৰুৱা। মুকেশ চন্দ্ৰাৰ শ্ব'ৰুমৰ এজন কৰ্মচাৰী। এওঁক এনেকৈ গীতানগৰ থানাই গ্ৰেপ্তাৰ কৰিছে। পাৰ্থ পি বৰুৱাৰ অপৰাধ কি? কিয় গ্ৰেপ্তাৰ কৰা হ'ল পাৰ্থক? চোৰৰ দৰে পাৰ্থক কাৰ্যালয়ৰ পৰা টানি অনা হ'ল কিয়? পাৰ্থৰ অপৰাধ ছ'চিয়েল নেটৱৰ্কিং ছাইটত আৰক্ষীৰ দুৰ্নীতি ফাদিল কৰা। দুটাকৈ গোচৰত পাৰ্থক আৰক্ষী গ্ৰেপ্তাৰ। সমগ্ৰ কাহিনীটো এনেধৰণৰ। কেইদিনমানৰ পূৰ্বে পাৰ্থৰ মটৰচাইকেলখন ধৰিছিল আৰক্ষী। লগে লগে ইয়াৰ প্ৰতিবাদ কৰে পাৰ্থৰ। কেৱল সেয়ে নহয়, সেই সময়ত ফেচবুক যোগে সমগ্ৰ ঘটনা এইদৰে লাইভ টেলিকাষ্ট কৰিছিল পাৰ্থই। পাৰ্থই প্ৰশ্ন কৰিছিল, গাড়ীৰ কাগজ পত্ৰ সাধাৰণ আৰক্ষীয়ে চাব পাৰে নেকি? ইয়াৰ বাবে উপ আৰক্ষী পৰিদৰ্শক পৰ্যায়ৰ বিষয়ৰ প্ৰয়োজন নাই নেকি? উচ্চতম ন্যায়ালয়ৰ ৰায়দানত কি কোৱা হৈছিল? ফেচবুক যোগে এই সমগ্ৰ দৃশ্য লাইভ কৰিছিল পাৰ্থই। ইয়াতে ক্ষুণ্ণ হৈ পৰে অসম আৰক্ষী। মঙলবাৰৰ দৃশ্যই এইদৰে মুকেশ চন্দ্ৰাৰ শ্ব'ৰুমৰ পৰা ধৰি অনা হৈছে পাৰ্থক। থানাত সোধপোছ কৰি আদালতলৈ লৈ যোৱা হৈছে পাৰ্থক। Now the thing is they're turning the coin money on the opposite side. They're playing the game on the opposite side. As per my knowledge, because I don't know any proper lawyers here or no, I need legal advice. So they are trying to. I don't know how they will manipulate the. Obviously, I will support. দেখা গৈছিল পাৰ্থই লাইভ টেলিকাষ্ট কৰাৰ সময়ত অসম আৰক্ষীৰ লগত নাছিল উপ পৰিদৰ্শক পৰ্যায়ৰ বিষয়া। নীতি বহিৰ্ভূতৰ পৰা বাইকৰ চাবি কাঢ়ি লৈ গৈছিল আৰক্ষী বিষয়া। আৰক্ষীয়ে দোষী আৰক্ষী বিষয়ে শাস্তি দিয়াৰ পৰিৱৰ্তে পাৰ্থক গ্ৰেপ্তাৰ কৰিলে। পাৰ্থৰ গ্ৰেপ্তাৰে কি সূচায়? অসম আৰক্ষীয়ে জনতাক ভয় খুৱাব বিচাৰিছে নেকি? জনতাৰ প্ৰতিবাদৰ বিৰুদ্ধে এয়া আৰক্ষীৰ ৰঙা চকু নেকি? আচলতে মুকেশ চন্দ্ৰাৰ কাৰ্যালয়ৰ পৰা পাৰ্থক কেৱল সোধপোছৰ বাবে মতা হৈছিল বুলি লৈ যোৱা হৈছিল। আজি আৰক্ষীয়ে তেওঁক নি পেলাই ইয়াত এটা তেওঁৰ পৰিস্থিতি মানে সোধপোছ কৰিব আৰু। কিন্তু পুলিচে হয়তো নি পেলাই তেওঁলোকে বেলেগ নিব, কিন্তু আমাক লিখিতভাৱে দি দিয়া হৈছে যে জাষ্ট ভাবিলে আমি এটা সোধপোছ কৰিম, যিটো আমাৰ মানে পুলিচৰ ৰোল আছে সেইকাৰণে নিব লগা হৈছে। কিন্তু চিষ্টেমেটিক ভুল হৈছে এইটো, যে চাবি কাঢ়ি নিয়া কিবা কৰা যি শিকাই আৰু মানুহৰ ল জনা চবৰে ৰাইট আছে। যাক সি সুধিছিলে যে এইটো ৰোল আছে নেকি যে এজন চিনিয়ৰ অফিচাৰ নোহোৱাকৈ পেপাৰ চেক কৰিব পাৰে নোৱাৰে। আৰু যিমান দূৰ আমিও জানো যে এজন চিনিয়ৰ অফিচাৰ নোহোৱাকৈ কোনো কনষ্টেবলে পেপাৰ চেক কৰিব নোৱাৰে, মানে একবাৰ মটৰচাইকেল একমতে। ইতিমধ্যে পাৰ্থৰ সপক্ষে আগবাঢ়ি আহিছে অজস্ৰ লোক। ইয়াক কেনেধৰণৰ শাস্তি বুলি বিভিন্নজনে প্ৰশ্ন কৰিছে। এইটো কোনো যুক্তি নহয়, কাৰণ আমি এজন পাব্লিক হয়, আমিও ৰাতি গাড়ী চলাওঁ। তেনেকুৱা এনেকুৱা হাৰেছমেণ্ট কৰাটো পাব্লিকৰ হাৰেছমেণ্ট কৰাটো নট আহি পেলাই ইয়াত ইমানে এইটো চিন এটা কৰিছে, ঠিক আছে। এতিয়া ইয়াৰ কাৰণে আপোনাৰ এটা ব্ৰেণ্ডৰ নাম বেয়া হৈ গ'ল। তাৰ এতিয়া ব্ৰেণ্ডৰ ইয়াক পুলিচ কোম্পানী মানে ইয়াক কৰিব যে তোৰ কাৰণে তোৰ পাৰ্চনেল লাইফৰ কাৰণে আমাৰ এইবোৰ হৈছে ইয়াত হৈছে। ইয়াত চাকৰিতে যাব পাৰে, এইটো পুলিচৰ কাৰণে চাকৰি গুচি গ'লে ইয়াৰ ঘৰ চৰ কোনে চাব? আমি তাৰ লগত আছো, ভয় খাব নালাগে। সি যি কৰিছে ভালে কৰিছে, যিটো কাম কৰিছে সেইটো কামটো কৰিছে, সেইটো কাম ভাল কাম কৰিছে, সেইটো কাৰণে আমি আহিছিলো। কিন্তু চাওঁতে তাত দেখা পোৱা যায় যে সি অকল কুৱেশ্যন কৰিছে যে মোৰ কাগজ পাতি চাবলৈ কাৰণে মানে আপুনি অথৰাইজ হয় নে নহয়। নিয়ম অনুসৰি এনেধৰণৰ তালাচীত উপ আৰক্ষী পৰিদৰ্শক পৰ্যায়ৰ বিষয়ে থাকিব লাগে। কিন্তু সমগ্ৰ অসমত দেখা গৈছে সাধাৰণ পৰ্যায়ৰ আৰক্ষীয়ে গাড়ী ৰখাই গাড়ীৰ কাগজ পত্ৰ পৰীক্ষা কৰে। এয়া সম্পূৰ্ণ নীতি বহিৰ্ভূত কাৰ্য। পাৰ্থৰ সপক্ষে জনতা আগবাঢ়ি অহাটো উচিত নেকি? ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰয়োজন নেকি? ইয়াৰ বিচাৰ ৰাইজে নিজেই কৰিব। ব্যুৰো ৰিপৰ্ট, আছাম টাইমছ। Hi guys, this is me Partho. I just was passing by the police checking here, and the cop suddenly stopped me and he was checking my license and all. So I just informed him that he is not authorized to check the license as he is not a senior level officer. So now he snatched my keys and wait. The cop
He snatched my keys and he is not allowing me to go. He just snatched my key. As per law, he has no right to snatch my keys. And officer, more sabi to take the kahi loise. No. Apni on camera ko. On camera ko. Moi take the kolu. More documents are ready ase. Thik ase. Ro moi yate koiso. On camera. So. মোৰ ডকুমেন্টছ ৰেডি আছে মই তেখেতক কৈছো যে এজ পাৰ ল আপোনালোকে ডকুমেন্টছ চেক কৰিব নোৱাৰে যেতিয়ালৈকে আপোনালোকৰ সাব ইন্সপেক্টৰ লেভেলৰ এজন অফিচাৰ নাথাকে মই নিতাত মই ৰখিছো হা মই তাত ৰখিছো তেখেতে মোৰ ডকুমেন্টছ মই দেখালো তেখেতক মই কথাটো ক'লো সো হি ইজ আৰ্গিং এণ্ড তেখেতে মোৰ সাৰ্ভিস নেট কৈছে যেনেকৈ লৈছে তেনেকৈ লগাই দিয়ক তাত যেনেকৈ লগাই দিয়ক হ'ব যেনেকৈ লৈছে তাত লগাই দিয়ক মই তাত লগাই দিয়ক আই এম এ কমন মেন আপোনালোকে চিঞৰিব আমিতো কৈছো না তাত লগাই দিয়ক মোৰ চাবি কিয় কাঢ়ি লৈছে মোৰ চাবি কিয় কাঢ়ি লৈছে চাবি লগাই দিয়ক যেনেকৈ লৈছে তাত লগাই দিয়ক চাবি লগাই দিয়ক তাত চাবি লগাওক চাবি লগাওক নহ'লে মই এতিয়াই নাই মই চেকিং ডকুমেণ্টছ দেখাইছোঁ চব ডকুমেণ্টছ আছে আপুনি চাবি কিয় কাঢ়ি লৈছে কওক চাবি কিয় কাঢ়ি লৈছে মই চেম এইখিনি লাইভ হৈ আছে আপোনালোকৰ চিটি ট্ৰেফিক পুলিচত পঠিয়াব এইটো লাইভ হৈ আছে চাওক এই কমন পাব্লিক চাওক চাবি কাঢ়ি লৈছে কাক ফোন কৰি আছে হা কাক ফোন কৰি আছে চাবি দিয়ক এই চাবি কাঢ়ি লৈছে চাওক নাম কি আপোনাৰ ক'ত গুড মৰ্ণিং এতিয়া আপুনি কোন গুড মৰ্ণিং হা নাম কি আপোনাৰ নাম কি নেম প্লেট কিয় নাই আপোনাৰ নেম প্লেট কিয় নাই আপোনাৰ অকল এজনৰ ইয়াত নেম প্লেট আছে বাকী নেম প্লেট কিয় নাই আপুনি কি হিৰো দেখাই আছে আপুনি হিৰো কিয় দেখাই আছে লাইভ হৈ আছে কেমেৰা অলপ পিছত দেখাওক চাওক অভদ্ৰামী চাওক আপোনালোকৰ পুলিচৰ অভদ্ৰামী চাওক চাওক অন কেমেৰা চাই লওক অভদ্ৰামী চাই লওক কি অভদ্ৰামী আপুনি কি অভদ্ৰামী হা চাবি কিয় কাঢ়ি লৈছে চাওক এইটো চাবি এতিয়া আপোনালোকৰ আগত ঘূৰাই দিছে চাওক গাইজ দিছ ইজ লাইভ দিছ ইজ গুৱাহাটী চিটি ট্ৰেফিক পুলিচ চি দেখ আপোনালোকৰ নিজৰ গাড়ীত নম্বৰ নাই চি দিছ ইজ গুৱাহাটী চিটি ট্ৰেফিক পুলিচ নিজৰ গাড়ীত নম্বৰ নাই আৰু আমাক হেৰি কৰে দিছ ইজ দ্য গাই মোক আগত ৰখাইছে কি কেমেৰা নেমাৰিবি উই আৰ ফুল ৰাইট কি কেমেৰা নেমাৰিবি আপুনি কেনেকৈ চাবি কাঢ়িব মোৰ চাবি কেলে কাঢ়িছিলে চাবি কিয় কাঢ়িছিলে কি গৰম দেখালো মই আই ৱাজ জাষ্ট সেইং ইউ ডেট আপোনাৰ ৰাইট নাই যেতিয়ালৈকে ডকুমেণ্ট চাব নোৱাৰে কি কথা কৈ আছে হা কোন চিনিয়ৰ অফিচাৰ লগ দিয়ক ময়ো কথা পাতিম দিয়ক ফোন দিয়ক আপুনি চিৰিয়াখানা শ্ৰদ্ধাঞ্জলি দিয়ক দিছ ইজ লাইভ ফেচবুকত লাইভ হৈ আছে হা গাইজ মোৰ সব ডকুমেণ্টছ আছে দিছ গাই that police officer snatched my keys so I was just saying him that he has no right to take my documents unless and until there is a sub inspector present here তোমালোকৰ ডকুমেণ্ট চাব নোৱাৰে ইয়াত যেতিয়ালৈকে তেখেতলোকৰ আপোনালোকৰ অৰ্ডাৰখন চাওক না ট্ৰেফিক পুলিচ ক'ত ইয়াত অৰ্ডাৰ চাওঁ আপুনি কেনেকৈ ট্ৰেফিক ৰখাই পেলাই হেৰি কৰিছে হা কেনেকৈ মই ল জানো বুলি ক'লে তেখেতে কি কৈছে yeah you don't have any right that guy was saying yeah this is right live on Facebook hi guys see the common public waiting here all these guys are harassing them this guy is not traffic police and look at his face kotha hol heitu look at this guy fucking retards law nazane jodi law protect koribo nahibo yat jodi law nazane this guy is arguing with me that he is a graduate okay I'm not doubting on your qualification you are a fool bloody fuckers you guys are fools see they don't have their numbers this particular car has no number nijor garit number nai lukok rokhai this is police number nai aru iman power dekha ase see this yeah you guys can share your opinions see this ekku iman power dekhabo ekku logo na adhikar nai no ekku number plate nai ekku adhikar more sabi snatch kori loise okay guys I think you should share this and take this issue to the higher level thank you guys for your support